আপোনালোকক লৈ আহিছোঁ শিৱ মন্দিৰলৈ। আৰু শিৱ মন্দিৰ মানে এইটো হ'ল জালিঘাটাৰ শিৱ মন্দিৰ। আৰু ইয়াতে আছে এডাল গছ, আৰু সেই গছডালৰ বিষয়ে আপোনালোকক ক'ম বাৰু, আহি থাকক মোৰ লগত। পূৰা শান্তিৰ পৰিৱেশ চাৰিওফালে, চাই কিনে বহুত ভাল লাগিছে মোৰ। দেখিছেনে গছজোপা কিমান প্ৰকাণ্ড গছ, মানে অলপ আনকমন বস্তুবিলাক চাইও ভাল লাগে নহয়। আজি মই আহিছোঁ জালিঘাটালৈ, আৰু ভাবিলোঁ মই আহিছোঁ যেতিয়া আপোনালোককো দেখাই দিওঁ। আৰু এই গছডাল যে দেখিছে, আৰু এইডাল হ'ল এছিয়াৰ এছিয়াৰ ভিতৰত মানে দ্বিতীয় জোপা ডাঙৰ গছ। আৰু খুব গছজোপা খুবেই ডাঙৰ, কিন্তু আপোনালোকে দেখিবলৈ পাইছে। মই আহিছোঁ কাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। তাত বেছি টাইম নাথাকিলোঁ, আহি খুব গৰম লাগিছে আৰু ৰাস্তাতে পালোঁ কুঁহিয়াৰৰ ৰস, আৰু মই পূৰা মাৰি দিলোঁ। ব'লক এতিয়া আমি খাবলৈ যাওঁ। আৰু এতিয়া ঘৰলৈ ৰাওনা হ'লোঁ। কালি যিহেতু বহুত গৰম আছিলে আৰু মই ভ্লগটো কমপ্লিট কৰিব নোৱাৰিলোঁ, গতিকে আজি ভ্লগ কৰিম বুলি ভাবিলোঁ। আৰু ঠিক আছে, ভিডিঅ'টো চাই থাকক। হেল্ল' এভৰিৱান, ব'লকচোন আজি মোৰ লগত যাওঁ আমাৰ মায়াপুৰী চাবলৈ। মায়াপুৰী চাবলৈ মানে পূজাৰ বজাৰখন কেনেকুৱা মানুহৰ ভিৰ ভাৰ, ব'লক অলপ এনেই চাই আহোঁ। আজি বাৰু একো নিকিনো, এনেই চাবলৈ যাম। ভিউবিলাক কেনেকুৱা ধুনীয়া। अभी जा रहे हैं हम लोग माही के घर, हम लोग मतलब पापड़ में। Hold me close till I get up. Time is कपूर लगे, पूजार कपूर। सो আজি আমি খোজকাঢ়িয়ে যাম। মাহীহঁত আছে বাৰু পিছফালে, আমি খোজকাঢ়ি যাম নে? চাই থাকা। আৰু ফুচকাটো খামেই আমি, সিটোতো আৰু সিটো ভাবিয়ে ওলা আচলতে ঘৰৰ পৰা ন। baby, don't just like me to mess up a good thing. Another night ruined, I don't even know when. লাগিছে তো সিম্পল বেছি হয়। এইবিলাক ইপিনেও আছে তো, এইবিলাক ভাল লগা নাই। দামটো ঠিকে আছে। এইকেইটা ভাল লাগিছে, ট্ৰাই কৰি চাবা নেকি? চাই আছোঁ, ভাল লাগিছে কিছুমান, আৰু কিছুমান এনেই। আৰু মোৰ সেইটাতে এটা ব্লেক জিন্স, ব্লেক টি শ্বাৰ্ট এটা আছে, সেইটো ভাল লাগিছে। হাতবিলাক চুটিৰ কাৰণেহে অলপ সেই লাগে, হয় না? এতিয়া আহিলোঁ পেণ্টালুঞ্চলৈ। আমাৰ বঙাইগাঁৱত নতুনকৈ অ'পেনিং হৈছে, চাবলৈ আহিলোঁ। কিন্তু তামাম লাগিছে ন, পুৰা লাগিছে। এতিয়া বাচ্ছাৰ কাপোৰ ইয়াতে, এতিয়া আমি ইয়াতে চাম নিতিক্সাৰ কাপোৰ, আমাৰ নতুন আলহী। আমি কি খাবলৈ আহিলোঁ? আমি ঘৰলৈ গৈ আছোঁ, খুব গৰম লাগিছে। এতিয়া আমাক লাগে কি, ফুচকা খোৱাৰ পিছত আইচক্ৰীম। আমাৰ মানে সেই আৰু খোৱাটো আৰু বন্ধ নহয়। পূজাৰ বাজাৰ কম আৰু খোৱা বেছি। এইটোৱে আছিলে আজিৰ ভ্লগ। আৰু যদি ভ্লগটো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।